ডক্টৰ তাতে গৈছিল নে বজাৰ কৰিব গৈছিল? মই এতিয়া নিজৰে বিশ্বাস ডক্টৰ তাতে গৈছে আপুনি, কিন্তু মোৰ কাৰণে কষ্ট দিছে। বেমাৰ মোৰ গলত বুজি থাকা বুলি কৈছে। তোমাৰতো ঔষধো খাইছো। মোৰ বোৱাৰীটো অকমান চাপৰ হয়, গেছ টেবুল লগ নাপায়, অলপ ঔষধ আঁঠুৰ এক্সৰে। এই কাপোৰযোৰ পিন্ধিলে সেইকাৰণে চাহ খাব বোলে। আপুনি চব বনাই থৈ দিছে? Hey guys, কি খবৰ সকলোৰে? আই হোপ সকলোৰে খবৰ ভাল। So guys, welcome back to my YouTube channel. So এতিয়া মই আছো ঘৰতে, মানে এইখনে মোৰ ঘৰ আৰু হয়নে নহয়, অলপ এডজাষ্ট হওঁতে টাইম লাগিব বাৰু। বাকী যি কি নহওক, এতিয়া মই ঘৰতে আছো অকলে, কাৰণ মা আৰু দীপ গৈছে মেডিকেল, কাৰণ মাৰ অলপ আঁঠুৰ মানে অলপ প্ৰব্লেম পাইছে। অলপ নহয় বেছি বুলি ক'ব লাগিব, কাৰণ মায়ে একদম মানে খোজকাঢ়িব পৰা নাই। এনেকুৱা কালি মানে কান্দি দিছে মায়ে। মোৰো ভাল লগা নাই, মেডিকেল যাব গৈ থাকোঁ ডক্টৰৰ ওচৰত। আমি বিয়া নোহোৱাৰ আগতে মানে মই দীপক কৈ থাকোঁ যে যোৱা না, মাক মেডিকেল লৈ যোৱা। সিহঁত মানে টাইম নাপায় হেৰিয়ৰ কাৰণে, অফিচৰ কাৰণে। বাৰু কালি এনেকুৱাকৈ মানে মোৰ বেয়া লাগি গৈছে। লাষ্টত মই মানে কৈছোঁ যে আজি যদি আমাৰ পাপাটো নাই, সকলোৱে জানে, যদি পাপা থাকিলে পাপাটো ধুনীয়াকৈ আপোনাক লৈ গ'ল, আপুনি গ'লে হয়নে নাই, মই এনেকৈ কৈছোঁ। তাৰপিছত মায়ে মানে আজি যাবগৈ ধুনীয়াকৈ ৰেডি হৈছে বাৰু, গৈছে সিহঁতে। আৰু মই কিবা কিবি বনাই আছোঁ মানে কি, মোক কৈছে যে তুমি কিবা বনাই কেনে খাবা। তো মই কি বনালোঁ জানেনে? চাওক, এয়া পূৰা ফ্ৰেঞ্চ ফ্ৰাইজ বনালোঁ মই। এয়া ক'ত গ'ল, কোনে খাই ভাল পায়? এয়া কি হয় জানেনে? পূৰা একদম বুট আৰু নাৰিকলৰ চাটনি বনাইছোঁ। মই খাই বহুতে ভাল পাওঁ। আৰু এইটো যে ফ্ৰেঞ্চ ফ্ৰাইজটো যে বনাইছোঁ, এইটো মোৰ মানুহজনৰ খুবেই প্ৰিয় হয়। চ' এতিয়া সিহঁত আহি থকা বুলি কৈছে। তো আৰু ভগৱানক এটাই মানে ভাবোঁ, আৰু এটাই আপোনালোকে প্ৰে কৰিব, মানে মা যাতে ভৰিখন আঁঠুটো যে ভাল পায় আৰু মানে জল্দি, কাৰণ বহুত বেছি প্ৰব্লেম পাইছে আৰু মানে। গাইজ, ভিতৰত সোমাই মানে শুই একদম মানে গা বেয়া লাগি গৈছে। ইমান শুম আৰু ইয়াতে ৰাতিপুৱাই যে অলপমান উঠিব লাগে, আৰু ৰাতিপুৱা উঠি কিনে ভাতখিনি বনাই, বাকী এইবিলাক আপোনাক ক'ম আৰু মোৰ ডেইলি ৰুটিন কি পিছত জনাই থাকিম বাৰু। শুই থাকিবই লাগে আৰু এনেকৈ বেলেগ একো কাম নাই। ইয়াতে বাহিৰতে আহি অলপ টাইম বহিলোঁ আৰু এনেকৈ। আহি গ'ল মা আৰু দীপ, দেখিছেনে? অ' মাই গড, উঠাব পাৰিবনে? নামিব, মা উঠি নাহে মই জানো। ডক্টৰ তাত গৈছিলে নে শ্বপিং কৰিব গৈছিলে? ইমান বজাৰ, বাপৰে। ডক্টৰ তাত গৈছিলা নে শ্বপিং কৰিব গৈছিলা? হা, ইমান বজাৰ খুলিব লাগে। চ' গেট খুলিব লাগে, গেটখন খুলি দিওঁ এতিয়া মই আৰু। চ' গাইজ চাওক, এই বজাৰ, ইপিনে বজাৰ আৰু ইপিনে মাৰ হাতত বজাৰ, বাপৰে। ডক্টৰ তাতে গৈছিল নে বজাৰ কৰিব গৈছিল? মই এতিয়া নিজৰে বিশ্বাস হোৱা নাই। কম্বো নেকি? কম্বো বোলে। পানী আনি দিব লাগে, মই নিজে পানী আনি খাই আছে বেচেৰা। বিয়া পাতি কেনে এনেকুৱা অৱস্থা হৈ আছে। আৰু এইবিলাক এতিয়া নিয়া দায়িত্ব পৰিছে মোৰ। কি আনিছে চাওঁ ৰ'ব, আপোনালোককো দেখাম ৰ'ব কি আনিছে। মাৰে কি মেডিচিন দিছে আগতে চাবলৈ, মা মেডিচিন ওলাওক। আগতে মাৰ মেডিচিন চাওঁ, এই মেডিচিন কাৰণে মা এইটো মই খাম। তোমাৰ কাৰণে অনা হৈছে। মোৰ কাৰণে আনিছে? তোমাৰ কাৰণে গাইজ, এইটো কেনেকুৱা কথা? মোৰ কাৰণে আপুনি কেনেকুৱা আনিছে? বেছিকে খাব পাৰিব, হজম নহয়। ডক্টৰ তাতে গৈছে আপুনি, কিন্তু মোৰ কাৰণে কষ্ট দিছে। বেমাৰ মোৰ গলত বুজি থাকা বুলি কৈছে। তোমাৰতো ঔষধো খাইছো। গাইজ চাওক না, বেমাৰী হ'ল মা, ডক্টৰ তাতে গৈছে, মোৰ বেমাৰ কেইটা মাতাই থকা বুলি কৈ মোৰ কাৰণে মেডিচিন লৈ আহিছে। অ' ভগৱান, কি হ'ব? এইটো বাৰু খাম, এইটো খাই পাইছো, এইটো টেষ্টি আছে। এইটো খাই কেনে ডাইৰেক্ট কৈছে মই খাম। এণ্ড মোৰ কাৰণে দেখিছেনে, মায়ে মোৰ কাৰণে মানে মেডিচিন লৈ আহিছে। কি ক'ম আৰু তাৰ মানে, চাওক মেডিচিন লৈ আহিছে একদম। নেক্সট আনিছে মোৰ কাৰণে, আনিছে মায়ে এইযোৰ চেণ্ডেল। মায়ে দোকানে কি বুলি কৈছে? মই কৈছো মোৰ বোৱাৰীটো অকমান চাপৰ হয়, গেছ টেবুল লগ নাপায়, অলপ ওখ চেণ্ডেল দিয়ক বুলি কৈছো। দেখিছেনে, মোক চাপৰ বুলি কৈ কেনে এইযোৰ চেণ্ডেল লৈ আহিছে। চাওক, অ'কে মই পিন্ধি চাওঁ। ৱাও, মজা মজা, বা মায়ে জোখো জানে, মজা মা ইনজেকচন ল'ব বহুত ভয় কৰে গাইজ, বহুত ভয় কৰে। সেইকাৰণে আন্টি সিপিনৰ পৰা সুধি আছে। আন্টি আছে সিপিনে, এয়া দেখিছেনে আন্টি?
ইনজেকচন দিয়া নাই তাকে মায়ে হাঁহি হাঁহি কৈ আছে মানে আৰু দেখিছেনে এইযোৰ মাৰ কাৰণে এই বাহিৰত পিন্ধা এইযোৰ আৰু এইযোৰ মোৰ কাৰণে আনিছে আৰু চাও তুমি কি আনিছা মোৰ কাৰণে দেখুৱা তুমি মোৰ কাৰণে কি আনিছা দেখুৱা আৰু এইযোৰ আনিছে মোৰ কাৰণে আৰু এইটো আনিছে মোৰ কাৰণে মায়ে ৱাও বাহ বাহ মজা এইটো ঊলৰ হয় ন মা বোৱাৰীৰ কাৰণে এইটো ঊলৰ হয় ন মা ঊলৰ হয় এইটো কুৰ্তি আৰু এইটো কাঞ্চু তাইলে এইয়া এইটো মজা 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 কিন্তু কিবা টাইপৰচোন এইটো কেনেকে পিন্ধিম মই এইটো বাপৰে পুৰা বজাৰ মোৰ কাৰণে মেডিকেলত ডক্তৰ তাতে গৈ কেনে মোৰ কাৰণে বজাৰখন দাঙি লৈ দিছে যোৱা নাই নেকি এই দুটা মোৰ ৱাও মজা মজা এই দুটা মোৰ কাৰণে এইটো টকাটা সৰু ছোৱালী সৰু মজা 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 এইটো ডাঙৰ এইটো সৰু ধুনীয়া না এইটো লেতেৰা নহব ন মোৰ মই ধুই থাকিব নোৱাৰো ইমান ঠিকে আছে এইটো মোৰ কাৰণে আৰু আছে মোৰ কাৰণে কি আছে আৰু অ স্কাৰ্ফ আনিছে এইখন তাই এইখন মোৰ হয় এইখন এইখন আৰু এইখন মই নলওঁ কাৰণ এইখন এনেও নলওঁ মই এইখনত চাওক এইটো এইটো এইটোত এই কিবা মানে অলপ ডিজাইন আছে এই যে মোৰ আমব্ৰেলা এয়া চুইজাৰ আছে হা চুইজাৰযোৰৰ চুৰ্ণিখন তাৰমানে মোৰ ভাল লাগা নাই আচ্ছা তাৰ লগত ল'ব ন তো এইটো মোৰ মজা লাগিছে স্কাৰ্ফখন মজা অ এইটো এইটো কিহৰ কাৰণে ডুবাইত যাম পইচা ভৰাবা ডুবাইত যাম আন্টি এইটো পইচা সোমাবৰ কাৰণে আনি দিছে এইকাৰণে অকে এইটো মোক লাগে বুলি কৈ আছো তাৰ কাৰণে আনিছে এইটোও আনিব দিছিলো এইটো আনিছে থেংক ইউ মা এইটো মোক লগা আছিলে এইটো ক্লিপ কাপোৰ উৰি উৰি যায় বতাহ দিছে চাহ চাকানি আমাৰ চাহ চাকানিখন মানে চাহ চাকাখন কি হৈছে মানে বিয়াত মানে জ্বলি গৈছিলে তাৰমানে অলপমান তো সেইকাৰণে নতুন এয়া আনি গ'ল এণ্ড এয়া হ'ল মাৰ এক্সৰে আঁঠুৰ বিষ আছিল তো এয়া এক্সৰে একো বেমাৰ একোৱে নাই জাষ্ট মাৰ অলপ মানে ৱেইটটো বাঢ়িছে ৱেইট বঢ়াৰ কাৰণে মানে এনেকুৱা হৈছে আৰু এইটো হয় বয়সৰ লগে লগে হয় হেনো আৰু মাক মানে আলু ভাত এইটো কমকে খাব দিছে এতিয়াৰ পৰা মা আলু ভাত খাব নিদিওঁ ৰুটি বনাই দিম ৰুটি খাব মায়ে নাজানো আৰু পাৰে নে নাই এক্সাৰচাইজ কৰিব দিছে ডক্তৰে এতিয়া এক্সাৰচাইজ কৰে নকৰে এইটো কৰিবতো লাগিবই কাৰণ মায়ে বহুত কষ্ট পায় ন আৰু বজাৰ আনিছে দেখাই আছো আপোনালোকক এয়া আনিছে শাক ইমান বাপৰে ইমান শাক ফুলকবি ফুলকবিটো এনে ভাল হৈছে বাৰু আৰু এইটো গছ আলু হয় এয়া আৰু পিঠা আনিছে মোৰ কাৰণে পিঠা মই মানে কেতিয়াওতে পিঠা খাম বুলি কৈছিলো পিঠা যে পুৰা গৰম গৰম হৈ আছে পিঠা মানে আমাৰ টেকেলি পিঠা হয় তো এয়া বেহৰ শাক ফুলকবি আৰু কি শাক মা বেহৰ শাক আৰু বেহৰ শাকে মই নাখাওঁ মই বেহৰ শাক নাখাওঁ চ' মা আহি কেনে কৈছে চাহ খাম বুলি চাহ কৰিব দিছো এতিয়া কৈছে কি এই কাপোৰযোৰ পিন্ধিলেহে কিন্তু চাহ খাব বোলে আনিছে ধুনীয়াকৈ আনি কৈছে তুমি এই কাপোৰযোৰ পিন্ধি কিনে দেখুওৱা তাৰ পিছতহে চাহ খাম কি কম আৰু পিন্ধো দিয়ক পিন্ধি কিনে দেখাও এতিয়া গোটেই কেইযোৰ কাপোৰে মোক পিন্ধি পিন্ধি মই দেখাম এতিয়া মাই গড এইটো মোৰ ফেমিলি এয়া মা মই কৈছো না ভাল লাগব বুলি বেলডাল পাচোন কঁকালত বেলডাল মা বেল আছে নেকি আচ্ছা বেলটো আছে ভাল লাগিছে নে আন্টি এটা গৈছে এটা আহিছে ঘৰত এনেকে চাহ খাই আছো আৰু মা মোৰ মালত কথা পাতি আছে এয়া বইল পিঠা আনছো ৰাতিপুৱা দিয়া পিঠা আমি তাকে খাই আছো মা মুখখন দেখাই দিছো তোমাৰ ভালকে একফাল হৈছে মোৰতো আছে মই আজি শিৱডাল মাজি ডাক্তৰ তাত গৈছো মই শিৱডালো চাব চাগে ৰাতিপুৱাৰ পৰা কষ্ট খাই আছো এতিয়া খাম দগৰা খাম এতিয়া পাণ চাহ আনি থৈ দিছো আজিকালি পাণ খোৱা হৈছো তামোলৰ পাগল ইমান মই কিয় নহম গাইজ চাহ পানী খাই কেনে অলপমান ৰেষ্ট ললো আৰু দেখিছেনে পুৰা জেকেট পিন্ধি ললো কাৰণ ঠাণ্ডা বেয়াকে ঠাণ্ডা পৰিছে দেই আৰু এতিয়া ভাত তাত বনাবৰ কাৰণে ৰেডি কৰো আৰু
আৰু দীপে চিকেন আনিছে চিকেন বনাব আজি মায়ে কাৰণ অকল মানে এটা মানুহৰ হাতেদি কিমান খাব আৰু মাৰ হাতেদি আজি মই টেষ্ট কৰো আৰু মায়ে নিজে ক'লে আজি চিকেনখিনি মই বনাম বোলো আপুনি বনাওক মই খাম আজি তো এতিয়া আৰু ভাত বনাম ভাবিছো পোলাও বনাও এতিয়া ভাত বনাও নে পোলাও বনাম তাকে ভাবি পোৱা নাই মই তেনে কি কৰো নৰ্মেল ভাত বনাও নে পোলাও বনাও ভাবি বনাই হ'ব কিবা এটা হ'ব আৰু সো গাইজ মই ভাবিছিলো পোলাও বনাম বুলি বাট আহি কেনে চালো যে মায়ে ধুনীয়া কৰি ভাত বনাই থৈ দিছে একদম মেডিকেলৰ পৰা আহিছে আজি আহি কেনে চাওচোন পুৰা ভাত আঞ্জা বনাই কেনে একদম ৰেডি আৰু পুৰা ইয়াতে ৰেডি কৰি থৈ দিছে চাওক একদম অ মা মই পোলাও বনাম বুলি ভাবিছিলো আপুনি চব বনাই থৈ দিছে দেখিছে এনেকুৱা চাচো মা কোনোবাই ক'ৰবাত পাব নেকি গোটেইখিনি ৰেডি কৰি থৈ দিছে মোৰ অলপমান চৰ্দি লাগি জ্বৰ উঠা যেন হৈছে মায়ে গোটেই বনাই থৈ দিছে একদম খাওঁ এতিয়া আৰু ইয়াত চিকেন মায়ে মোৰ কাৰণে হাড্ডি বিচাৰি আছে কাৰণ মই হাড্ডি থকা মাংস খাই ভাল পাওঁ তো আমি এতিয়া ভাত খাওঁ আৰু এইটোৱে আছিল আজিৰ ভিডিঅ'টো আৰু ভিডিঅ'টো চাই যদি ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰি দিব আৰু যদি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু গাইজ এটা কথা ক'ব মোৰ ফেমিলিটো কেনেকুৱা মানে মোৰ নতুন ফেমিলিটো কেনেকুৱা হয় জনাব এবাৰ